আমি চাওক এইটো পাই গ'লোহি মন্দিৰ কৃষ্ণ প্ৰভু পাই গ'লোহি কামাখ্যা মন্দিৰ পাই গ'লোহি আজি দেই শৰাইঘাট দলং অলপ মানে জুম কৰি দিছোঁ দেই অলপ ফাটিছে আৰু পুৰা জাম লাগি আছে কি ক'ব আৰু দেই মানুহৰ সেই পাহাৰখন দেখিছে সেই পাহাৰখনৰতো ঘৰ একদম মানে কি ক'ব আৰু কুঁৱলীটো একদম পৰিয়ে আছে এতিয়ালৈকে মানে এৰাই নাই কুঁৱলী মজা লাগিছে দেই মজা লাগিছে সেইফালে চাওক ৰঙা ৰঙা পাহাৰ ৰঙা মাটি পাহাৰ মানে ইয়াতে নামিছোঁ আৰু মানে গুড মৰ্ণিং আজি অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম মানে আজি ফুৰিব যাম ক'ত গৈছোঁ কৈ আছোঁ আৰু মানে মোবাইলটো চাৰ্জ দি ল'ব লাগিব চাৰ্জ দি লওঁগৈ এতিয়া দেই পটাপট তাৰপিছত আৰু গা পা ধুই মেলি কৈ আছোঁ আৰু গাইছ মানে বহুত ৰাতিপুৱা উঠিছোঁ জেকেট চেকেট পিন্ধাছে বহুত ঠাণ্ডা লাগিছে ঐ মানে মোৰ ওলাই মেলি ৰেডি হৈ গ'ল আৰু এতিয়া সিহঁতি মানে গাড়ীত বহিলেই মই বহা নাই তাৰপিছত আৰু মানে মহাহঁত ওলাই আছে সিহঁতৰ পৰা হোৱাই নাই ওলাই কি কৰিছে জানো ইমান দেৰিলৈকে গৈ চাই আহোঁ ৰ'ব মহা ওলাই হৈছে নাই ইমান দেৰি লাগিছে নেকি ওলাবলৈ জলদি ওলাওক দেৰি হৈছে মেকআপ চেকআপ বেছিকৈ লৈছে নেকি টাইম লাগিছে যে ওলাবলৈ মেকআপ নকৰে নেকি মই মেকআপ কৰিছে বুলি ভাবিছোঁ ইমান টাইম লাগিছে আপোনাৰ ওলাওঁতে আপুনি থাকিব আৰু আমি যাম দেই বাই বাই আপোনালোকে কি আনিব লাগিব মোৰ কাৰণে কিবা আনিবা চকলেট আনিবা ঠিক আছে বাই বাই আমাৰ গাড়ীত মানে অদ্ভুত প্ৰাণী এটা আছে এইটো অদ্ভুত প্ৰাণীটো এইকেইটা মানে গাড়ীটো নেৰিছে আৰু নেল পালিচ লগাই লগাই যাবলৈ মানে সিহঁতি গাড়ীটোৱে আনা নেল পালিচ লগাই লগাই গৈ আছে মাইনা আমি গানখন লগাই গৈ আছো আৰু ন মাই গড সৰিয়হ ফুল চাওক কি ধুনীয়া লাগিছে মজা লাগিছে দেই চাবলৈ চাওক মানে পথাৰখনত কিমান সৰিয়হ চাওক সেই আগলে মানে আৰু আছে বহুত আছে সৰিয়হ মানে এইডোখৰত নাই সেই আগত আছে বহুত আছে দেই কি ক'ব আৰু আগতে এনেকুৱা সৰিয়হ দেখাই নাই মানে ইমান আছে ইয়াত নহয় কি ক'ব ফাৰ্ষ্ট টাইম সৰিয়হ দেখিছোঁ মানে আজি মানে ইমানখিনি সৰিয়হ মানে ফাৰ্ষ্ট টাইম দেখিছোঁ আৰু এই পেণ্ডেল দিছে খানাটো খাই যাম বুলি ভাবিছিলোঁ বনাই থাকক সেইফালে চাওক সৰিয়হ মাই গড মজা দেই এতিয়া বাইহাট চাৰিআলি পাইছোঁহি আৰু দেই ইয়াৰ পৰা গুৱাহাটীলৈ কিমান দূৰ হ'ব আৰু 20 কিলোমিটাৰ 35 আৰু 35 কিলোমিটাৰ গুৱাহাটীলৈ ইয়াৰ পৰা মানে পাই যাম আৰু দেই সেইফালে চাওক ৰঙা ৰঙা পাহাৰ ৰঙা মাটি পাহাৰ মানে ইয়াতে নামিছোঁ আৰু মানে বগৰী গছ পূৰা পকি আছে চাগে দেই দুটামান খাই লওঁ নেকি পাৰি মেলি বগৰী একদম পূৰা কিন্তু পূৰা ধূলি আৰু দেই লেতেৰা আছে চাগে এইবিলাক চব পূৰা ধূলি পূৰা বগা হৈ আছে সোনকালে আহিছিলোঁতো একো খোৱা নহ'ল এতিয়া মানে হোটেলত সোমাইছোঁ আৰু কিবা এটা মানে খাই লওঁগৈ আৰু চবেই গৈছোঁ আহক মাহী আহক হোটেলত সোমাই লওঁগৈ কিবা এটা খাই লওঁগৈ পটাপট ৰুটি আহি গ'ল এইফালে খাইছে আৰু ৰুটি দেই পোৱালি খাইছা ভাল লাগিছে নাই মোৰো আহি গ'ল মই এতিয়া খাই লওঁ আৰু দেই আহি নাই পোৱা একো নাই এইটো ভগাই খাই দিওঁ আহক আমি পাছফালে বহি ল'লোঁ এইফালে চিষ্টাৰ লগত চিষ্টাৰ মানে অকলে বহি আছিলে আৰু কি মই এইফালে পাছফালে আহি গ'লোঁ আমি পাছফালে আহি গ'লোঁ এতিয়া মজা লাগিছে পাছফালে বহি भाई साहब कुछ ज्यादा नहीं हो गया मतलब कुछ भी আৰু মানে বেছি দূৰ নাই আৰু ইয়াৰ পৰা 25 কিলোমিটাৰ আছে পামগৈ আৰু গুৱাহাটী পামগৈ আৰু মজা লাগিব মানে চাওক কুঁৱলী ইমানকৈ পৰি আছে দেখিছে মানে এতিয়া 9:30 মানে হ'ল প্ৰায় 9:30 মানে হ'ল তথাপি মানে পাহাৰ কিনা যে কুঁৱলীবিলাক চাওক পৰিয়ে আছে এই বাছখন আহি গৈছিলে মানে এই চাওক কুঁৱলী আন্ধাৰে হৈ আছে নে ধূলিয়ে হয় কুঁৱলীয়ে হয় নাজানো আৰু মানে একদম পূৰা আন্ধাৰ হৈ আছে মানে শৰাইঘাট দলং পাই গ'লে এইখন শৰাইঘাট দলং এইখন চাওক শৰাইঘাট দলং শৰাইঘাট
শৰাইঘাট দলং পাই গ'লো বহুত ভালো লাগিছে বহুত ধুনীয়া লাগিছে ন আগত থকাতে ভাল লাগিলে এতিয়া মানে পাছত বহি আছো যে ভিডিঅ' কৰিব নোৱাৰিম আৰু টাইমত পাইছো শৰাইঘাট দলং অলপ মানে জুম কৰি দিছো দেই অলপ ফাটিছে আৰু পুৰা জাম লাগি আছে কি ক'ব আৰু দেই তামাম ট্ৰেফিক জাম মানে আমি মানে ফাৰ্ষ্ট যাম কামাখ্যা মন্দিৰ হয় নাই নেকি আমি প্ৰথমতে যাম কামাখ্যা মন্দিৰ তাৰপিছত ক'ত যাম চাই থাকোঁ আৰু এতিয়া আমি জালুকবাৰী পাইছোহি নেকি চাওক জালুকবাৰী পাইছোঁ চাগে দেই নাজানো মানে মই সিমানকে জালুকবাৰী বুলি কয় জালুকবাৰী নহয় আমি মানে কামাখ্যা মন্দিৰ পাহাৰ উঠি আছো হিমাচল পাহাৰ এতিয়া মানে পামগে আৰু বেছি দূৰ নাই আৰু মানে একদম পুৰা অকোৱা পকোৱা ৰাস্তাবিলাক মানে গৈ মানে মজা লাগিছে আৰু দেই মজা লাগিছে মজা এইটো চাওঁ আকৌ কেঁকুৰি এটা পাই গ'লো এইফালে কেঁকুৰি ৰাস ঘূৰি গ'লো একদম মানে 360 ঘূৰি গৈছে চাওক মানে আজি মানে সোমবাৰটো একদম পুৰা ভিৰ হ'ব নেকি এই গাড়ী একদম পুৰা মানে একদম লাইন লাগি আহিছে একদম পুৰা দেখিছে এইবিলাক একদম লাইন আৰু আছে আগত মানে আগত এইখিনি পাৰ হৈ আহিলৈ পুৰা লাইন এইফালে আছে সেইফালে আগত আছে পুৰা লাইন লগাই থৈছে চাওক একদম মানুহৰ সেই পাহাৰখন দেখিছে এই পাহাৰখনতো ঘৰ একদম মানে কি ক'ব আৰু কুঁৱলীটো একদম পৰিয়ে আছে এতিয়ালৈকে মানে এৰাই নাই কুঁৱলী মজা লাগিছে দেই মজা লাগিছে কামাখ্যা মন্দিৰ আহিছা জানো না এবাৰ ফাৰ্ষ্ট টাইম মোৰ বহুত ডাঙৰ সপোন এটা পূৰণ হ'বলৈ গৈ আছে বহুত হেপী একদম পাহাৰৰ ওপৰত বিল্ডিং ঘৰ দেখিছে ৰে কি ক'ব আৰু চিচাৰটো বিল্ডিঙৰ ওপৰত থাকিব মন আছে নে তাই গৈছে মোৰ পাহাৰৰ ওপৰত উঠি কিনে নাচিব মন গৈছে এতিয়া পাহাৰৰ ওপৰতে আছ তই নাচি দে এপাক তথাপি মোৰ পাহাৰৰ ওপৰত থকা নিচিনা নাই লগা আৰু গাড়ী পাৰ্কিং হৈ গ'ল মানে চাওক ইয়াত কিমান গাড়ী পাৰ্কিং কৰি থৈছে মানে এতিয়া মানে আহি পাই গ'লোহি আৰু দেই পাই গ'লোহি আহি কেনে আৰু ইয়াত গাড়ীকেইটা পাৰ্কিং কৰি লৈছোঁ এতিয়া অলপ খোজকাঢ়ি যাব লাগিব হয় নাই আমি চেণ্ডেলবোৰ জোতা চেণ্ডেল খুলি ল'ব লাগিব অলপ দূৰ খোজকাঢ়ি যাব লাগিব এতিয়া মানে এইফালে চাওক একদম দোকানবিলাক মানে একদম পূৰা মানেতো মোৰ বেছি ওলাই যায় ন আৰু কি ক'ব আৰু মানে বেছি ওলাই গৈছে মোৰ অলপ কম কৰিব লাগিব ট্ৰাই কৰিব লাগিব কম কৰিবলৈ মানে বেছি ওলাই গৈছে এই পাইছোহি আৰু দেই এইটো কি এণ্ট্ৰি চাওক পাই গ'লোহি আৰু দেই আমি চাওক এইটো পাই গ'লোহি মন্দিৰ কৃষ্ণ প্ৰভু পাই গ'লোহি কামাখ্যা মন্দিৰ পাই গ'লোহি আজি দেই এইফালে মাহীহঁত গৈ আছে আগে মই মানে পাছে গৈ আছোঁ আৰু দেই বহুত ভিৰ আজি আমাৰ মানে চিষ্টাৰে কেমেৰাত ফটো মাৰিছে আৰু দেই ময়ো এখন মাৰিলোঁ আৰু চিষ্টাৰ আৰু মই মানে দুইজন মিলি এখন আৰু কেনেকুৱা কোৱালিটি ঠিক আহিছে এইখন অলপ দেখাই দিয়ক ঠিকে বাৰু ভাই ঠিকে আছে কেনেকুৱা লাগিছে ভাল লাগিছে নে বেয়া লাগিছে কি ভাল লাগিছে মানে ভিতৰত সোমাবৰ কাৰণে কিমান দীঘল লাইন লাগিছে একদম পূৰা লাইন একদম ক'ৰবাৰ লাগিছে একদম সেই তাৰ পৰা লাগিছে চাগে দেই ৰ'ব এইফালে গৈ মানে চাই আছোঁ কিমান দীঘল লাইন লাগিছে আৰু মানে যাওঁ আৰু আমাৰ এইজনী মানে বাইদেউজনী মানে ফটো মাৰি শেষেই নহয় মাৰিয়ে আছে অথনিবা ঐ তোৰ স্পেচ ফুল হৈ যাব সোনকালে এই মই নোৱাৰোঁ যাওঁ বৈ তই কি মণি চনি মালা চালা লৈছ নেকি এনেকুৱা এটা লৈ ল এনেকুৱা ডাঙৰ কেইটা লৈ ল
লৈ ল এডাল লৈ ল A few moments later. কামাখ্যা মন্দিৰৰ পৰা আহি গ'লো এতিয়া গৈ আছো চিৰিয়াখানা কামাখ্যা চিন এয়া মালা পিন্ধিলো খুলি দিলো এক মানে ফটো মাৰি মাৰি মানে আজি আমনি লাগি গ'ল আৰু দেই হ'ব দে কেইখন গাইছ মানে কামাখ্যা মন্দিৰ আৰু চিৰিয়াখানা ভিডিঅ'টো দুটা ভিডিঅ' মানে বেলেগ বেলেগকৈ দিম বুলি ভাবিছোঁ মানে একেলগে যদি দিওঁ নহয় তেতিয়া বহুত দীঘল হৈ গৈছে সেইকাৰণে কামাখ্যা মন্দিৰটো এক্সট্ৰাকৈ দিম বুলি ভাবিছোঁ আৰু চিৰিয়াখানাটো এক্সট্ৰাকৈ দিম আপোনালোকে চাব আৰু দেই